মই মোৰ কাৰণে নতুন সেইকাৰণে মই প্ৰত্যেকটা প্ৰাইমাৰী কৰ্মী লিডাৰসকলৰ লগত চিনাকি হোৱাটো মোৰ প্ৰয়োজন আছে। সেইকাৰণে মই আজি ঘূৰিছোঁ আৰু যিখিনি ঘূৰি আছোঁ মই প্ৰাইমাৰী ওমেন হওক BSU হওক বা ইয়থ হওক বা পেৰেণ্ট বডি হওক খুব ভাল BPF দলৰ পজিশ্যনটো খুব ভাল। আজি টুকুৰাজাৰত ঘূৰিছোঁ মই টুকুৰাজাৰত যিখিনি ফিডবেক বেয়া নহয় আৰু ইয়াৰ আগত মই বেংথল চেৰপাং যিটো প্ৰাইমাৰী ইয়াতো মই ঘূৰিছোঁ খুব ভাল। মুঠতে ২ নম্বৰ চিৰাং হিচাপে BPF দলে আমি জিকাটো 100% আমি ক'ব পাৰোঁ। GSPয়ে আমাক যিখিনি সঁহাৰি দিছে তাৰ কাৰণে মই ধন্যবাদ আৰু নিশ্চয় হয় আমি অপেন এনেকুৱা কিবা এলায়েন্স কৰিব পৰা নাই বহুত চিটৰ কাৰণে আমি কৰিব পৰা নাই। যেন হওক হীৰাকৰণীয়া আমাক যে এনেকুৱা সঁহাৰি দিছে খুব ভাল কথা। মই ধন্যবাদ দিছোঁ, আমাক সহায় কৰক। নাই এনেকুৱা বুজাবুজি নাই, এনেকুৱা বুজাবুজি হোৱা নাই। হয় 2বাৰ আলোচনা কৰিছিল কিন্তু আমি এনেকুৱা চিট এডজাষ্ট কৰিব পৰা নাই। GSP দলত কোনো এটা চিট এডজাষ্ট কৰিব পৰা নাই। ইহঁতে চিট বিচাৰিছিল কিন্তু মই কৈছোঁ আপোনালোকে অপেনলি খেলক, আমিও অপেনলি খেলিম কিন্তু এনেকুৱা চিট আপোনালোকৰ কাৰণে আমি দিব নোৱাৰিম। কথা ৰংগৰা নাৰ্জাৰী কৈছে 2টা সমষ্টিত আপুনি হাৰিব বুলি। নাই ৰংগৰা নাৰ্জাৰী খোৱাটো কি কাৰণত কৈছে মই নাজানো। মই 14 নম্বৰত মই জিকি আছোঁ আৰু দেৱৰগাঁৱতো মই জিকি আছোঁ। 14 নম্বৰ চিৰাং মই বিৰাট মানে 10,000 মান ডিফাৰেঞ্চত মই জিকি আছোঁ, বিৰাট ভাল। আৰু কথাটো হ'ল এই UPPL এই ৰংগৰায়ে আচলতে খাম্পা আৰু চন্দনক যে টিকেট দিছে আগত স্পষ্ট কৰক, হাৰাবৰ কাৰণে দিছে না জিকাবৰ কাৰণে দিছে। ইহঁতেতো হাৰাবৰ কাৰণেহে দিছে, জিকাবৰ কাৰণে টিকেট দিয়া নাই। ইয়াতে লাজ পাব লাগে চন্দন আৰু খাম্পাই। ভাবি আছে নেকি চন্দন আৰু খাম্পাক কোনোবা UPPলে ভোট দিব? নিদে। কালি এটা কথা বিশেষ চৰ্চা হৈছে, ফ্লাইং কিছ দিছে, কি ক'ব সেই কোনোবাই আপোনাক কৈছিলে কোনো সমৰ্থকে ফ্লাইং কিছ দিছে বুলি? এই ফ্লাইং কিকটো এই যে ওদালগুৰিৰ তাৰমানে UPPL বহুত ছাপৰ্টাৰ UPPLক ভাল পাই পেলাই আহিছিল কিন্তু মোক দেখাৰ লগে লগে ইহঁতে মনটো চেঞ্জ হৈ গ'ল। ইহঁতে জবৰদস্ত আহিব লগা হৈছে, আমাৰে ছাপৰ্টাৰ কিন্তু UPPলে গাড়ীত উঠাই পেলাই যদি আমাৰ মিটিঙত নাযায় তেতিয়াহ'লে 500-1000 এনেকুৱা ফাইন লাগিব বুলি আমাৰ BPF ছাপৰ্টাৰসকলক গাড়ীত উঠাই পেলাই আনিছে। এইসকলে মই যেতিয়া ৰেলী গৈ আছিলোঁ এই ৰেলীৰ সময়ত ৰেলী কৰি পেলাই যোৱা সময়ত UPPলৰ লগত অহা এই ছাপৰ্টাৰসকলে মোক ফ্লাইং কিক দিছে। এনেকুৱা মোৰ শেষ প্ৰশ্ন, আপোনাৰ দেৰি নকৰক। খাম্পা বৰুৱাৰ কথা মই নুসুধোঁ কিন্তু 14 নম্বৰ চিৰাংগড় সমষ্টিত প্ৰমোদ বড়োৰ OSD চাংৰাং ব্ৰহ্মজি তেখেতে কিবা অংকত জটিলতা আনিব পাৰে নেকি? নাই, আমাৰ লগত কোনো দলে তুলনা কৰা নাযায়। কোনোবা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট, কোনোবা ইণ্ডিপেণ্ডেণ্ট খেলিছে, কোনোবা দল সলনি কৰি পেলাই কিবা কৰিছে, এইবিলাক আমাৰ BPF দলৰ লগত কোনো কম্পেয়াৰ কৰা নাযায়। BPFে জিকিব বাছ।